Good morning, children. আশা কৰোঁ তোমালোকে ভালেই আছা। আজি আমি প্ৰথম শ্ৰেণীৰ বিগিনাৰ্ছ ইংলিছ 1ৰ লেসন 1 কাম লিটিল চিলড্ৰেনৰ এক্টিভিটি পাঠ লৈ আগবাঢ়ো। অ'কে, এক্টিভিটিজ মানে হ'ল কাৰ্যকলাপ। লেটছ প্ৰথম এক্টিভিটিটো লেটছ গ্ৰীট ইচ আদাৰ। গ্ৰীটছ মানে হ'ল অভিবাদন কৰা। যেনে আমি ডাঙৰক নমস্কাৰ দিওঁ বা গুড মৰ্ণিং বুলি কওঁ। চ' গুড মৰ্ণিং মানে হ'ল সুপ্ৰভা। এইজনী বাইদেউ আৰু এইবোৰ ল'ৰা ছোৱালী। তো বাইদেউজনীয়ে কি কৈ আছে? গুড মৰ্ণিং চিলড্ৰেন, মানে সুপ্ৰভা ল'ৰা ছোৱালী। তো ল'ৰা ছোৱালীবোৰ কি ক'ব? গুড মৰ্ণিং মেম, মানে গুড মৰ্ণিং সুপ্ৰভা মেম। তাৰপিছত মেমে কি কৈছে? প্লিজ চিট ডাউন, মানে বহিব কৈছে। চিট ডাউন মানে কি? বহিব কৈছে। তো ল'ৰা ছোৱালীবোৰ কি ক'ব? থেংক ইউ মেম, মানে মেমক থেংক ইউ কৈছে। থেংক ইউ মানে ধন্যবাদ। তাৰপিছত আমি ইয়াতে চাওঁ মেমে কি কৈছে? হাউ আৰ ইউ চিলড্ৰেন, মানে তোমালোকৰ ভালনে? হাউ আৰ ইউ মানে তোমালোকৰ ভালনে? তো তোমাৰ ল'ৰা ছোৱালীবোৰ কি ক'ব? ফাইন, থেংক ইউ মেম। ফাইন মানে ভাল, থেংক ইউ মেম, মেমক থেংক ইউ কৈছে, মানে ধন্যবাদ দিছে। তাৰপিছত মেমে কি কৈছে? উড ইউ লাইক টু লিসেন টু এ ষ্টৰি টুডে চিলড্ৰেন। ষ্টৰি মানে গল্প। উড ইউ লাইক টু লিসেন, তোমালোকে শুনিবানে? এ ষ্টৰি টুডে, আজি এটা গল্প শিশুবোৰক কৈছে, ল'ৰা ছোৱালীবোৰক কৈছে। তো ল'ৰা ছোৱালীয়ে কি কৈছে? য়েছ মেম, মানে হয় মেম। এইটো আছিল আমাৰ প্ৰথম এক্টিভিটি 1। কেনেকুৱা আমি গ্ৰীট কৰিম, মানে অভিবাদন কৰিম। অ'কে, চ' আমি নেক্সট 2 নম্বৰ এক্টিভিটিলৈ আগবাঢ়োঁ। লুক এট দ্য পিকচাৰ এণ্ড টক এবাউট ইট। এই ছবিখন চোৱা আৰু ইয়াৰ বিষয়ে আমি কওঁ। এই ছবিত তোমালোকে কি দেখা পাইছা? এটা কপৌ চৰাই আৰু গছৰ ঠানি এটা। ইয়াতে পৰুৱা এটা দেখা পাইছোঁ আৰু এইটো এটা নদী, হয়নে? গুড। এইটো হ'ল 2 নম্বৰ এক্টিভিটি। এতিয়া 3 নম্বৰ এক্টিভিটিত কি আছে? লেটছ পুট এ টিক মানে ৰাইট চিন দিব লাগে। অন দ্য ওৱানছ ডেট ইউ হেভ চিন বিফৰ। যাক তোমালোকে আগতে দেখা পাইছা। ইয়াৰ ভিতৰত তোমালোকে কোনটো দেখা পাইছা? যোনটো দেখা পাইছা সেইটো ৰাইট চিন দিব লাগে। ঠিক আছে? টিক মানে হ'ল ৰাইট চিন। এ ডব মানে কি? কপৌ চৰাই দেখা পাইছানে? যদি দেখা পাইছা ইয়াতে এনেকুৱা টিক দিব লাগে। এ পিজন মানে হ'ল পাৰ চৰাই দেখা পাইছা তোমালোকে? যদি দেখা পাইছা এইটো এনেকৈ ৰাইট চিন দিবা। এ কক, কুকুৰাটো চবেই দেখা পাইছা, চ' এইটো ৰাইট চিন দিবা। এ ক্ৰ মানে কাউৰী দেখা পাইছা না চবে তোমালোকে? যদি দেখা পাইছা তো ৰাইট চিন দিবা। যোনে দেখা পোৱা নাই সি দিব নালাগে। তাৰপিছত এণ্ট মানে কি? পৰুৱাটো আমি সকলোৱে দেখা পাইছোঁ, ঘৰতো দেখা পাওঁ এইটো। চ' ইয়াতে আমি ৰাইট চিন দিম। ঠিক আছে? এইটো আছিল আমাৰ আজিৰ ভিডিঅ'। আশা কৰোঁ তোমালোকে এনেকুৱা ভিডিঅ'টো চাই পঢ়িবা। অ'কে, বাই।